নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আজিৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ত আলোচনা কৰিম 29 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া মেট্ৰিক পৰীক্ষাৰ গণিত বিষয়ৰ। গতিকে গণিত বিষয়ৰ পৰা কেনেধৰণৰ MCQৰ প্ৰশ্ন উত্তৰ আহিব পাৰে এই বিষয়ে আলোচনা কৰি আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টিৰ প্ৰথমটো প্ৰশ্ন দি আছে তলৰ কোনটো সযুগ্ম সংখ্যাৰ বৰ্গ। গতিকে ইয়াত আপোনালোকে অপশ্যনখিনি চাওক। এককৰ স্থানটো পোনপ্ৰথমে আপোনালোকে গুৰুত্ব দিব। এককৰ স্থানত প্ৰথমে 6 আছে, তাৰ পাছত 9 আছে, তাৰ পাছত 6 আছে, তাৰ পাছত 4 আছে। গতিকে আপোনালোকে নিশ্চয় ধৰিব পাৰিছে যে এককৰ স্থানটো চাব অযুগ্ম সংখ্যা বুলি কৈছে। গতিকে এককৰ স্থানত কি অযুগ্ম সংখ্যা আছে? 9 আছে। গতিকে ইয়াৰ উত্তৰটো কোনটো হ'ব? অপশ্যন 2, অৰ্থাৎ অপশ্যন 2 ইজ দ্য কাৰেক্ট আনসাৰ। 169টো অযুগ্ম সংখ্যাৰ বৰ্গ হ'ব। ইয়াৰ উত্তৰটো হ'ব 169। নেক্সট কুৱেশ্যনলৈ আহিছোঁ। ইয়াত দি আছে তলৰ কোনটো একক স্থানত 1 থাকিব? একক স্থানত 1 থাকিব। গতিকে এককৰ স্থানত কোনটো 1 থাকিব এইটো দিছে। গতিকে ইয়াত বিকল্পসমূহ চাব। বিকল্পসমূহত লাষ্টৰ একক স্থানত থকা সংখ্যাটো চালেই হ'ল। গতিকে যদি 9ক যদি চাওঁ, 9ক যদি স্কুৱেৰ কৰোঁ তেতিয়া আমি কি পাম? 81 পাম। 9 9 গুণ 81। গতিকে 81 অৰ্থাৎ 81ত থকা এককৰ স্থানটোৰ সংখ্যাটো যদি চাওঁ তেতিয়া কি পাম? আমি 1 পাম। গতিকে ইয়াৰ উত্তৰটো কোনটো হ'ব? 19। যদি 4ক যদি আমি স্কোৱাৰ কৰোঁ তেতিয়া আমি 16 পাম। এককৰ স্থানত কি থাকে? 6 থাকে। গতিকে এইটো ভুল হ'ব। বা যদি 8ক যদি আমি স্কুৱেৰ কৰোঁ, 8ক যদি আমি স্কুৱেৰ কৰিলে লাষ্টত কি পাম? 66 পাম। গতিকে এককৰ স্থানত কি থাকে? 6 থাকে। অশুদ্ধ। যদি 20 অৰ্থাৎ 0ক যদি আমি স্কুৱেৰ কৰোঁ তেতিয়া আমি কি পাম? 0 পাম। গতিকে এইকেইটা অশুদ্ধ। ইয়াৰ উত্তৰটো কোনটো হ'ব? 19 স্কুৱেৰ। মনত ৰাখিব আৰু প্ৰশ্নটো 2-3বাৰ কৰিব। প্ৰশ্নটো বুজিবলৈ চেষ্টা কৰিব। তাৰপাছত নেক্সট কুৱেশ্যনলৈ আহিছোঁ। ইয়াত দি আছে 18 স্কুৱেৰ আৰু 19 স্কুৱেৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে? প্ৰশ্নত দি আছে 18 স্কুৱেৰ আৰু 19 স্কুৱেৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে? স্বাভাৱিক সংখ্যা মানে নিশ্চয় গম পাইছে। যদি 18ক আমি স্কুৱেৰ কৰোঁ, তেতিয়া আমি কি পাম? 324 পাম। আপোনালোকে কৰি চাব, 324 পাব। তাৰপাছত আমি যদি 19ক যদি স্কুৱেৰ কৰোঁ তেতিয়া আমি কি পাম? 361 পাম। গতিকে 18 স্কুৱেৰ আৰু 19 স্কুৱেৰৰ মাজত থকা স্বাভাৱিক সংখ্যাখিনি কি হ'ব? গতিকে 324ৰ পৰা 361ত যিমানটা স্বাভাৱিক সংখ্যা আছে এইখিনি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কোনটো শুদ্ধ উত্তৰ হ'ব। 38, 36, 42, 40। গতিকে ইয়াৰ উত্তৰটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। নিশ্চয় গম পাইছে। নেক্সট কুৱেশ্যনলৈ আহিছোঁ। প্ৰশ্ন দি আছে তলৰ কোনটো বৰ্গ সংখ্যা নহয়? গতিকে বৰ্গ সংখ্যা মানে নিশ্চয় আপোনালোকে গম পাইছে। গতিকে আপোনালোকে কৰি চাব। মই পোনে প্ৰশ্নৰ উত্তৰটো কৈ দিছোঁ। ইয়াত উত্তৰটো হ'ব 572। আপোনালোকে কৰি চাব। যদি অশুদ্ধ হয় মোক কমেণ্ট কৰি জনাব। কৰি চাব 572 শুদ্ধ হয় নে নহয়। তাৰপাছত মই ডাইৰেক্টকৈ এতিয়াৰ পৰা কৈ যাম কাৰণ সময় বহুত কম। নেক্সট কুৱেশ্যনলৈ আহিছোঁ। প্ৰশ্ন দি আছে √2025 = 45 হ'লে √20.205ৰ মান কিমান হ'ব? এইটো দিছে। ইয়াত বিকল্পসমূহ দি আছে 45, 4.5, 0.45, 0.045। ইয়াৰে শুদ্ধটো হ'ব, আপোনালোকে কৰি চাব। ইয়াৰে শুদ্ধটো হ'ব 4.5। ইয়াৰে শুদ্ধটো হ'ব 4.5। নেক্সট কুৱেশ্যনলৈ আহিছোঁ। প্ৰশ্ন দি আছে 23ৰ গণকৰ একক স্থানৰ অংকটো হ'ল। ইয়াত প্ৰশ্নটো দিছে যে 23ৰ গণকৰ একক স্থানৰ অংকটো হ'ল। ইয়াত বিকল্পসমূহ দি আছে 6, 7, 8, 9। ইয়াৰে উত্তৰটো হ'ব 9। নেক্সট কুৱেশ্যনলৈ আহিছোঁ। প্ৰশ্নত দি আছে তলৰ কোনটো পূৰ্ণ গণ সংখ্যা? ইয়াতে 4টা বিকল্প দি আছে। গতিকে ইয়াৰে শুদ্ধটো হ'ব, আপোনালোকে কৰি চাব পাৰে, 343। 343টো হৈছে পূৰ্ণগণ সংখ্যা। নেক্সট কুৱেশ্যনলৈ আহিছোঁ। ইয়াত প্ৰশ্নত দি আছে 3√1000ৰ মান কিমান হ'ব? 3√1000ৰ মান কিমান হ'ব? ইয়াৰে উত্তৰটো হ'ব 10। নিশ্চয় গম পাইছে। 3√1000ৰ মান কিমান হ'ব? 10। নেক্সট কুৱেশ্যনলৈ আহিছোঁ। প্ৰশ্নত দি আছে যদি m nৰ গড়মূল হয় তেন্তে nৰ মান হ'ব কি হ'ব? ইয়াৰে বিকল্পসমূহ দি আছে। ইয়াৰে উত্তৰটো হ'ব mq। mq হ'ব। নেক্সট কুৱেশ্যনলৈ আহিছোঁ। প্ৰশ্নত দি আছে 3 - কিউবৰ মান হ'ব। ইয়াৰে উত্তৰটো হ'ব 1/3 স্কুৱেৰ। 1/3 স্কুৱেৰ। নেক্সট কুৱেশ্যনলৈ আহিছোঁ। প্ৰশ্নত দি আছে 2/3 হোল স্কুৱাৰৰ মান কিমান হ'ব? ইয়াৰে উত্তৰটো হ'ব 2/3 হোল স্কুৱাৰৰ মান হ'ব 3/2
মাইনাছ স্কোৱাৰ। নেক্সট কুৱেশ্যনলৈ আহিছোঁ। প্ৰশ্নত দিয়া আছে -2/3 টু দি পাৱাৰ 4ৰ মান কিমান হ'ব? ইয়াৰে উত্তৰটো হ'ব 16/81। 16/81। নেক্সট কুৱেশ্যনলৈ আহিছোঁ। প্ৰশ্নত দিয়া আছে 0.00064ৰ প্ৰমাণিত ৰূপটো কি হ'ব? ইয়াৰে আপোনালোকে প্ৰমাণ কৰি চাব। ইয়াৰে উত্তৰটো হ'ব অপশ্যন নম্বৰ 4। অপশ্যন নম্বৰ 4টো উত্তৰ হ'ব। গতিকে আপোনালোকে প্ৰমাণ কৰি চাব। নেক্সট কুৱেশ্যনলৈ আহিছোঁ। প্ৰশ্নত দিয়া আছে 2.03 ইনটু 10 টু দি পাৱাৰ -5ৰ মান কিমান হ'ব? ইয়াৰে উত্তৰটো হ'ব আপোনালোকে প্ৰমাণ কৰি চাব যে ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4 অৰ্থাৎ 0.00203। আজিৰ ভিডিঅ'টো সিমানে। যদি আজিৰ ভিডিঅ'টিৰ MCQৰ প্ৰশ্নবোৰ যদি ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ MCQৰ প্ৰশ্ন উত্তৰ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।